নমস্কাৰ। আজি আঘোণ মাহৰ 13 তাৰিখ 30 নৱেম্বৰ বুধবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:54:37, সূৰ্য অস্ত 4:24:30। আজি শুক্ল সপ্তমী তিথি, দিনৰ ঘণ্টা 8:58:54 নক্ষত্ৰ ধনিষ্ঠা, দিনৰ ঘণ্টা 7:11:12। আজি জন্মত কুম্ভ ৰাশি। মৰণৰ দোষ এক পাদ, দিনৰ ঘণ্টা 8:58:54 মৰণৰ দোষ নাই। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ, দিনৰ ঘণ্টা 7:11:12 12 দিনীয়া দুৰ্ভোগাযোগ। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আশাৰ সঞ্চাৰ, মনত উঠা বন্ধু লাভৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰণয়ভংগ, অপমান, আনৰ দ্বাৰা ক্ষতি আদি অশুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, মনত আনন্দ, অৰ্থ লাভৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ সমস্যা সমাধান, দ্ৰব্য লাভ, শুভ সংবাদ লাভৰ যোগ পৰিলক্ষিত হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক অসুস্থতা, মনত শংকা, বয়ৰ যোগ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যনাশ, নানান সমস্যা, উদ্বেগ আদি অশুভ ফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত মতি, প্ৰশংসা লাভ, মনোবল বৃদ্ধিৰ যোগ। বৃশ্চিক ৰাশিৰ কৰ্মত সাফল্য, আশাৰ সঞ্চাৰ, মনত উঠা আদি শুভ ফলৰ প্ৰভাৱ। ধনু ৰাশিৰ গৃহ অশান্তি, খেলিমেলি, ধনক্ষয়ৰ যোগ দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু বিৰোধ, অযথা বয়, কাৰ্যনাশৰ যোগ পৰিলক্ষিত হয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সুনাম অৰ্জন, নানান সুখ, প্ৰণয় লাভৰ যোগ দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থ লাভ, আশাৰ সঞ্চাৰ, প্ৰেমত শুভ ফলৰ যোগ পৰিলক্ষিত হয়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।